বাতৰি কাগজ কৰ ভাৰতৰ এৰে খবৰ কাগজখন কৰ ভাৰতৰ ভাৰতৰ খবৰ ভাৰতৰ মানুহ তাতে তই দি আছা আৰু তোক পইচা লাগে দেশত দুই একবাৰ কাক ৰহি বুলি কৈছি হে আপুনি মোক দেশৰ ৰহি বুলি ক'লে কি আল্লাহ আপুনি মোক দেশৰ এই! আপুনি মোক দেশৰ ৰহি বুলি ক'লা এই পাগলটা খাই কি এই! আপুনি মোক দেশৰ ৰহি বুলি ক'লা তিনি আমাৰ দেশৰ খবৰ আমাৰ মানুহ দি আছা আমাৰ মানুহ হেৰি কৰিছা তাতে আৰু পইচা লাগে তোক দেশত দুই একবাৰ আপুনি মোক ইংলিছ কিয় ক'লা সিনকে নহয় তোক ভালকে ক'ব লাগিছিল মোক পইচাটো দিয়ক এতিয়া মোৰ দেৰি হৈছে এই পেপাৰত দিছা তই 4টা বজাত পেপাৰ দা বুলি কালি 4:30 বজাত আমাৰ এক্সিডেণ্ট পেপাৰত নাহিলে আমাৰ দেশৰ খবৰ আমাৰ মানুহ দিছা তাতে তোক আৰু পইচা লাগে দেশত দুই একবাৰ কাক ৰহি বুলি কৈছি এক বেয়াকে কৈছি আপুনি কিয় এনেকে কৈছি তিনি আমাৰ দেশৰ খবৰ আমাৰ মানুহ দিছা তাতে তোক পইচা লাগে দেশত দুই একবাৰ আপুনি মোক কিয় এনেকে কৈছি সিনকে নকে কি নকলাগে আৰু আপুনি মোক কিয় এনেকে তিনি আপুনি মোক এনেকে কিয় কৈছি মই 4টা বজাৰ পৰা পেপাৰ দি আছো 4টা বজাত তোক কিনি পেপাৰ দিবা তই 5টা বজাত পেপাৰ দি এতিয়া মোৰ দেৰি হৈছে মোক পইচাটো দিয়ক মই যাম কালি 4টা বজাত পেপাৰ দি গৈছে আমাৰ এতিয়া এটা এক্সিডেণ্ট হৈছিল 4:30 বজাত সেইটো পেপাৰত নাহিলে তই পেপাৰ লাগে তই দুদিন দেৰিকে দি তুমি পেপাৰত অহা খবৰখন যাতে মানুহে ভালকে পায় সম্পূৰ্ণৰূপে তিনি তই 4টা বজাত পেপাৰ গুনি দিবা দিছি তই 5টা বজাত দিয়া কৰ কালি আমাৰ এটা 4:30 বজাত এটা ঘটনা এক্সিডেণ্ট এটা হৈছে পেপাৰত নাহিলে মই পেপাৰ হেৰাং পেপাৰখন ৰাখি মোৰ কি লাভ হ'ল মই পেপাৰ হেৰাং মই নিউজ নাৰাখো তই পেপাৰখন লাগে 2 দিন দেৰিকে দি পেপাৰত অহা নিউজ গেলখন তই সম্পূৰ্ণকে আহাকে দি মানুহ যাতে